Hello everyone, welcome to my channel. আশা কৰিছো আপোনালোকে ভালে আছে। আজি আপোনালোকৰ ওচৰত মই আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল লগা এটা ৰেচিপি লৈ আনিছো। তেন্তে আহকচোন আজি আমাৰ ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো শেষলৈকে চাবলৈ নাপাহৰিব। ৰেচিপিটোৰ কাৰণে মই ভেদাইলতা পাত লৈ লৈছো। এই পাতখিনি এতিয়া মই পানী অলপ মিলাই মিক্সাৰত গ্ৰাইণ্ড কৰি লম। এয়া মই গ্ৰাইণ্ড কৰি ললো। পাতখিনি অলপ পনিয়াকৈ মই ৰাখিছো। এতিয়া মই ইয়াৰ আঞ্জাটো বনাম। কেৰাহীটো গৰম কৰি লোৱাৰ পিছত মই ইয়াত অলপ তেল দি লৈছো। তেলখিনি প্ৰায় ডাঙৰ চামুচেৰে 2 চামুচ হ'ব। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত নহৰু কাটি থৈছিলো সেইখিনি দি লৈছো আৰু নহৰুখিনি কেঁচা গন্ধ নোযোৱালৈকে অলপ ৰঙচুৱা হোৱালৈকে ভাজি লম। নহৰুখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত মই ইয়াত পিয়াজখিনি আৰু কাটি থোৱা জলকীয়া কেইটা দি লৈছো। এই পিয়াজখিনি একে ধৰণে মই ভালদৰে লৰাই লম আৰু ইয়াক ৰঙচুৱা হোৱালৈকে ভাজি লম। পিয়াজখিনি ভালদৰে সিজাই লোৱাৰ পিছত ৰঙচুৱা হৈ গ'ল। এতিয়া এইখিনি মই ভালদৰে লৰাই লম আৰু বইল কৰি থোৱা আলুখিনি দি লৈছো। ইয়াত মই 2টা আলু বইল কৰি লৈছিলো। সেই আলুখিনি মই পিটিকা কৰি থৈছিলো। ইয়াত দি লোৱাৰ পিছত মই আধা চামুচ হালধি দি পিয়াজখিনিৰ লগত আলুখিনি ভালদৰে মিক্স কৰি লম। আলুখিনি পিয়াজখিনিৰ লগত ভালদৰে মিক্স কৰি লোৱাৰ পিছত মই 2 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত আলুখিনি সিজিব দিম। 2 মিনিট আলুখিনি সিজি লোৱাৰ পিছত মই এইখিনি ভালকৈ লৰাই লৈছো আৰু মই যিখিনি ভেদাইলতাৰ পেষ্ট বনাই থৈছিলো সেইখিনি এই আলুখিনিত দি দিম। গোটেই পেষ্টখিনি দি লোৱাৰ পিছত মই ইয়াত আধা চামুচ নিমখ দিম। যেহেতু মই আলু বইল কৰাৰ সময়ত নিমখ ব্যৱহাৰ কৰিছিলো সেইকাৰণে মই আধা চামুচ নিমখে দিছো। এতিয়া এইখিনি ভালদৰে মই লৰাই ল'ম আৰু ভেদাইলতাৰ কেঁচা গন্ধ নোযোৱালৈকে 5 মিনিটৰ কাৰণে এইখিনি মিডিয়াম ফ্লেমত সিজিব দিম। আপোনালোকে ভেদাইলতা পাতেদি এনে ধৰণে বনাই পাইছেনে? যদি বনাইছে তেন্তে মোক কমেন্ট বক্সত জনাবচোন। 5 মিনিট মিডিয়াম ফ্লেমত ভেদাইলতাখিনি সিজাই লোৱাৰ পিছত এই ভেদাইলতাখিনি মই ভালদৰে লৰাই ল'ম। আকৌ এবাৰ মিক্স কৰি লৈছো আলুখিনিৰ লগতে। ভালদৰে মিক্স কৰি লোৱাৰ পিছত মই এই ভেদাইলতাখিনিৰ ওপৰতে গৰম পানী দি লৈছো। পানী অলপ মই বেছিকৈ দিম যিহেতু মই অলপ জুলীয়াকৈ ৰাখিম আঞ্জাখিনি। গৰম পানীখিনি দি লোৱাৰ পিছত মই ভালদৰে আঞ্জাখিনি আকৌ এবাৰ মিক্স কৰি ল'ম আৰু মিডিয়াম ফ্লেমত 5 মিনিটৰ কাৰণে উতলিব দিম। ভেদাইলতাখিনি উতলি থকা সময়তে মই কণীকেইটা এটা এটাকৈ ভাঙি লৈ মই ইয়াৰ ওপৰতে দি লৈছো। কণীকেইটা অলপ দূৰত মই দিছো। এনেধৰণে কণীকেইটা দিয়াৰ পিছত মই 10 মিনিটৰ কাৰণে লো ফ্লেমত এইখিনি আকৌ ভালদৰে উতলিব দিম। আপোনালোকে এই আঞ্জাটো বনাওঁতে কণীৰ বদলি যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰে। 10 মিনিট আঞ্জাখিনি ভালদৰে সিজাই লোৱাৰ পিছত মই আকৌ এবাৰ চেক কৰি চালো। মই মাজে মাজে লৰাই আছো আঞ্জাখিনি। এয়া আমাৰ আঞ্জাখিনি একেবাৰে ৰেডি হৈ গৈছে। কণীকেইটাও ধুনীয়াকৈ বইল হৈ গ'ল আৰু অলপ মই থুপথুপীয়াকৈ ৰাখিছো। এতিয়া মই গেছটো অফ কৰি দিম। এয়া আমাৰ ভেদাইলতা পাতৰ লগত কণী আঞ্জা ৰেডি। ভেদাইলতা আমাৰ হেল্থৰ কাৰণে খুবেই উপকাৰী। আপোনালোকে ভেদাইলতা পাতেৰে চাটনি বা বড়ো বনাই খাব পাৰে। তেন্তে ভিডিওটো ইয়াতে আজি সামৰণি মাৰিছো। আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে। আৰু যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো ক্লিক কৰি থব যাতে মোৰ আহিবলগীয়া ভিডিওবোৰৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু যদি আপোনালোকে নতুন মোৰ চেনেলটোত তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।